নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে। আজি মোৰ ঘৰৰ সৰু গাৰ্ডেনখন আপোনালোকক দেখাম বুলি ভাবিছোঁ। গতিকে আহক চাওকচোন। এইবোৰ অলপ পুলি চুলি হৈছে, দুই এটা বিশেষ নাই বাৰু, কিছুমান ৰুইছোঁ। এইবোৰ যেতিয়া ডাঙৰ হ'ব ন, আপোনালোকক দেখাম, ভাল লাগিব। আৰু দেখিছেনে, কিবা এটা হাতত লাগিলেই কিবা এটা, একো নাই। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ কম্প'ষ্ট ঘৰতে আপোনালোকে কেনেকৈ ৰেডি কৰিব পাৰিব। তাৰ বাবে আপোনালোকক পাকঘৰৰ যিখিনি আৱৰ্জনা মানে যিখিনি শাক চব্জিৰ পৰা পাচলি কাটোতে ওলায়, সেইখিনি আপোনালোকে জমা কৰি ৰাখিব। আৰু কি কৰিব, এটা গ্ৰ' বেগ বা যিকোনো ধৰণৰ বাল্টিং বা টাব এটা ল'ব, তাতে মাটি ল'ব, মাটিখিনি আপোনালোকে মিক্স কৰি লৈ ল'ব। আৰু অলপমান মই কম্প'ষ্ট ইউজ কৰিছোঁ বাৰু, যিখিনি মই অলৰেডি বনাই ৰাখিছিলোঁ, তাতে যিখিনি আৱৰ্জনা পাকঘৰৰ মিক্স কৰিছোঁ। অলৰেডি দেৰি হৈছে, শুকায়ো গৈছে বাৰু, কিন্তু মই আগতেই কৰিব লাগিছিল, একো নাই। মই উইকলি বা 2-3 দিনৰ মূৰে মূৰে ইয়াতে দি মাটি দি এনেকৈ একে প্ৰচেছতে